মৰিয়নি থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট। ঐতিহাসিক হাতীগড়ৰ বেদখল কৰাত বহিৰাগতক সহযোগ কৰা ৰাজহ চক্ৰ বিষয়া লাট মণ্ডলক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। মৰিয়নিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিতাবৰ মহকুমা সমিতিৰ সহায়ক মৰিয়নি আঞ্চলিকে মৰিয়নি থানা তিনিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। মৰিয়নি কাঠকটীয়াত বহিৰাগত বনিয়াৰ দখলত ঐতিহাসিক হাতীগড়ৰ ভূমিলৈ এই প্ৰতিবাদ। বেদখল উচ্ছেদ কৰাৰ দাবীত সংগঠনটোৰ প্ৰতিবাদ। উল্লেখ্য যে যোৰহাট মৰিয়নি পথৰ কাষৰ ঐতিহাসিক হাতীগড়ৰ এটা অংশ যোৰহাটৰ সুনীল জালান নামৰ এগৰাকী বহিৰাগত পুঁজিপতিয়ে বেদখল কৰাত দুদিন পূৰ্বে আট্ৰাছুৱে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। যি সময়ত অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উলহ মালহেৰে উদযাপন কৰিছে, সেই সময়তে আমি দেখিবলৈ পাইছোঁ আমাৰ মৰিয়নি সমষ্টিৰ কাঠকটীয়াত যি ঐতিহাসিক হাতীগড় আছে, এই হাতীগড় বহিৰাগত বনিয়া সুনীল জানালে দখল কৰিছে, অবৈধভাৱে দখল কৰিছে। আৰু এই অবৈধ দখলৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে এই চৰকাৰখনৰে এটা প্ৰশাসন যন্ত্ৰ জড়িত থাকিব লাগে আৰু নিশ্চিতভাৱে থাকিব লাগে। কি কাৰণে যে এই সুনীল জানালে যেতিয়া আমি দেখিবলৈ পাইছিলোঁ, সুনীল জানালক যেতিয়া সোধা হৈছিলে তেওঁ কৈছে মোক মণ্ডলে দেখুৱাই দিয়াৰ কাৰণেহে মই এই হাতীগড়ত ঘাপ মাৰিছোঁ। ইমান ডাঙৰ ডাঙৰ ৱাল বনাবলৈ তেওঁলোকে ক'ত পালে? গতিকে ইয়াত নিশ্চিতভাৱে ৰাজহ চক্ৰৰ বিষয়ে জড়িত আছে, নিশ্চিতভাৱে ইয়াত মণ্ডল কানুনবোৰ জড়িত আছে আৰু এছাম দুষ্কৃতিকাৰী বা দালাল, এই দালালসকলো ইয়াত জড়িত থকা আমাৰ নিশ্চিত আমাৰ হাতত আমি ক'ব পাৰোঁ। আৰু নহ'লে এনেধৰণে বহিৰাগত বনিয়াই বা সুনীল জালান বা মাধৱ জালানৰ নিচিনা এনে বহিৰাগত বনিয়াই মাটি দখল কৰিব নোৱাৰে। আৰু আমি বাৰম্বাৰ চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ যে আমাৰ যি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আছে, এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰিব লাগে। আমাৰ যথেষ্ট পুৰণি কীৰ্তিচিহ্ন আছে, প্ৰাচীন কীৰ্তিচিহ্ন আছে, এইবিলাক সংৰক্ষণৰ বিপৰীতে এতিয়া দেখিবলৈ পাইছোঁ কেৱল ব্যৱসায়িক স্বাৰ্থত বহিৰাগত বনিয়াসকলক এই মাটি দখলৰ ক্ষেত্ৰত বা মাটি লোৱাৰ ক্ষেত্ৰত আমাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ কাটি পেলাই ইয়াত দখল কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰশাসন যন্ত্ৰটো এই মণ্ডল কাননগুৰ ৰাজহ চক্ৰৰ বিষয়ে এইবিলাক জড়িত হৈ পৰিছে। গতিকে ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগিব, ন্যায়িক তদন্ত হ'ব লাগিব আৰু ইয়াৰ লগত জড়িত এই প্ৰশাসন যন্ত্ৰৰ মুৰব্বীসকলকো গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এই সুনীল জালান, মাধৱ জালানৰ নিচিনা বহিৰাগত বনিয়াক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু প্ৰাচীন কীৰ্তিচিহ্নসমূহ